নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আমি শব্দ সচেতন মঞ্চৰ আমি একাংশ মেম্বাৰে আমি এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি উপলক্ষে আমি ইয়াতে এটা শ্ৰদ্ধাঞ্জলিমূলক আলোচনা এটা পৰ্ব ইয়াত অনুষ্ঠিত হ'ব। তো ভিডিঅ'টো আপোনালোকে পলম নকৰি চাই যাওক। শব্দ সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা আজিৰ দিনটোত আমাৰ অসমৰ এগৰাকী বিখ্যাত ব্যক্তি মনীষী হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাদেৱৰ আজি মৃত্যুবাৰ্ষিকী আৰু মৃত্যুবাৰ্ষিকীত হেমচন্দ্ৰ বৰুৱা দেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শব্দ সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা এক অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে। এই কৰোণা মহামাৰীৰ জটিল সন্ধিক্ষণত আমাৰ ওচৰৰে যিখিনি মেম্বাৰ আছে, সম্পাদক আৰু আনসকল সদস্যক লৈ আজি আমি এই অনুষ্ঠানটো এনেধৰণে আমি আয়োজন কৰিছোঁ। অনুষ্ঠানটোৰ প্ৰথমে পোনতে মই আমাৰ শব্দ সচেতন যুৱ মঞ্চৰ সম্পাদক বনজিৎ দাসক তেখেতৰ এই মৃত্যুবাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আৰু আজি এই কৰোণা মহামাৰীৰ জটিল ক্ষণত ৰাইজলৈ দুআষাৰ শেষত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। পোনপ্ৰথমে মই শব্দ সচেতন যুৱ মঞ্চৰ সমূহ সদস্য আজি ইয়াত উপস্থিত থকা সদস্যবিলাকক মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। গতিকে আজি আমি মহান মনীষী হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুবাৰ্ষিকী হিচাপত আমি এটা অনুষ্ঠিতকৈ ইয়াত প্ৰগ্ৰেম এটা কৰিছোঁ। গতিকে প্ৰগ্ৰেমটোৰ উদ্দেশ্য হৈছে যে আমাৰ হেমচন্দ্ৰ বৰুৱাক আমাৰ উঠি অহা নৱপ্ৰজন্মই আমাৰ শব্দ সচেতন যুৱ মঞ্চৰ জৰিয়তে যাতে তেখেতৰ যিখিনি আমাৰ অসমীয়া ভাষাক লৈ অৱদান, লগতে আমাৰ অসমীয়া ব্যাকৰণ হওক, যিটো সময়ত অসমীয়া ভাষা প্ৰায় বিলুপ্তৰ ফালে গৈছিল, কাৰণ ব্ৰিটিছসকলে আমাৰ অসমীয়া ভাষাটো বঙালী ভাষাৰ অপভ্ৰংশ বুলি ভাবিছিল। কিন্তু হেমচন্দ্ৰ বৰুৱাই আৰু তেওঁৰ সহযোগীসকলে অসমীয়া ভাষাটো যে বঙালী ভাষাৰ অপভ্ৰংশ হয়, সেইটো কথা তেখেতে কিতাপৰে হওক বা তেখেতে লিখনিৰ দ্বাৰাই হওক সমগ্ৰ ব্ৰিটিছসকলক বা সমগ্ৰ অসমবাসীক জনাইছিল যে অসমীয়া ভাষা বঙালী অপভ্ৰংশ নহয়, বঙালী ভাষাৰ অপভ্ৰংশ নহয়। আৰু তাৰ উদাহৰণ হ'ল তেখেতৰ লিখনিবিলাক, তেখেতৰ যিবিলাক অসমীয়া ব্যাকৰণেই হওক বা হেমকোষখনেই হওক বা কাণিয়াৰ কীৰ্তনেই হওক। কাণিয়াৰ কীৰ্তন এখন এনেকুৱা কিতাপ আছিল, সেই সময়ত অসমত কাণীৰ খুব প্ৰচলন হৈছিল। মানুহবিলাক মাদক দ্ৰব্য, ধোঁৱা এইবিলাকৰ প্ৰতি আসক্ত হৈছিল। গতিকে এই আসক্ত যিটো মানুহবিলাক হৈছিল, সেইবিলাক নিবাৰণৰ কাৰণেও তেখেতে কাণিয়াৰ কীৰ্তন লিখিছিল। গতিকে সমস্যাক লৈ সেই সময়ৰ সমস্যাক লৈ যিখিনি তেওঁ লিখিছে বা আমাৰ অসমীয়া ভাষাক লৈ, আমাৰ অসমীয়া ভাষাটো যদি তেখেতে হেমকোষ বা ব্যাকৰণৰ যিবিলাক কিতাপ, সেইবিলাক কিতাপ নিলিখিলেহেঁতেন, তেতিয়াহ'লে অসমীয়া ভাষা আজি যিটো স্থান পাইছে, এই স্থানটো মই ভাবোঁ নাপালেহেঁতেন। গতিকে হেমচন্দ্ৰ বৰুৱা মই সৰুৰ পৰা যেতিয়া মই ল'ৰালি কালত যেতিয়া ছাত্ৰ আছিলোঁ, তেতিয়াও তেখেতৰ অৱদানৰ বিষয়ে ভালকৈ পঢ়িছিলোঁ, ইমান মনোযোগেৰে পঢ়িছিলোঁ, ভাল লাগিছিল মানুহজনক। হয়তো আমি সেই মানুহজনক দেখা নাপালোঁ, কাৰণ ঊনবিংশ শতিকাৰে মানুহ তেখেত। গতিকে এইজন মানুহৰ মৃত্যুবাৰ্ষিকী আমি শব্দ সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা অনুষ্ঠান কৰি আমি নথৈ আনন্দিত হৈছিলোঁ। গতিকে মই হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুবাৰ্ষিকীৰ লগতে আজিৰ মে' দিৱসৰ বিষয়ে মই অলপ ক'ম বুলি ভাবিছোঁ। তো মে' দিৱস, আজি মে' দিৱস 1 মে' লেবাৰ ডে'। গতিকে শ্ৰমিকসকলক আমেৰিকাত চিকাগো চহৰত যিদৰে প্ৰব্লেমৰ সৃষ্টি হৈছিল, তেওঁলোকৰ বেতনক লৈ হওক বা তেওঁলোকক কৰা শোষণেই হওক,
গতিকে সেই সময়ত শ্ৰমিক দিৱসটো সেই সময়ত যিটো আমাৰ লেবাৰবিলাকৰ প্ৰব্লেম হৈছিল, সেই প্ৰব্লেমবিলাকক চিকাগো চহৰত যিবিলাক মানুহে দেখুৱাইছিল সেইবিলাক মানুহক আক্ৰমণ কৰিছিল। বহু লোক সেই সময়ত নিহত হৈছিল, মৃত্যুবৰণ কৰিছিল। গতিকে মে' দিৱসৰ পবিত্ৰ ক্ষণত আজি মই মে' দিৱসকো সোঁৱৰাই খুবেই ভাল লাগিছে যে মে' দিৱস আমি আজি হেমচন্দ্ৰ বৰুৱাৰ লগতে মে' দিৱসকো অলপ সোঁৱৰাব পাৰিছোঁ। গতিকে এইখিনি কৈয়ে মই শব্দ সচেতন যুৱ মঞ্চৰ সম্পাদক হিচাপে মোৰ বক্তব্য ইয়াতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। জনজিত জনাইছোঁ আজি এই বিখ্যাত মনীষীজনৰ বিষয়ে দুআষাৰৰ লগতে আজি বিশ্ব শ্ৰমিক দিৱস আৰু শ্ৰমিক দিৱসৰ বিষয়েও দুআষাৰ বক্তব্য আগবঢ়ালে। আৰু আমাৰ আন সদস্য আছে, আমাৰ এগৰাকী নতুন সদস্য হয়তো আগতেও কিছু কাৰণত আহিব পৰা নাছিল, আজি আমাৰ আজি অনুষ্ঠানটোত আহি পাইছে। মোৰ কাষত আছে, তেখেতকো দুআষাৰ ক'বলৈ মই অনুৰোধ জনালোঁ। নমস্কাৰ। আজি আমাৰ এই সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা আমাৰ হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুবাৰ্ষিকীক লৈ যিটো অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিছে, তাৰ গুড়াৰ্থ মই ক'বলৈ নাযাওঁ, কিন্তু পাৰ্চনেলি জীৱনত ব্যক্তিগতভাৱে মই কি অনুভৱ কৰোঁ তাকে অলপমান কৰিছোঁ। ধৰি লওক তেখেতে সৃষ্টি কৰিছিল আমাক হেমকোষ, আমাৰ ভাষা অসমীয়া ভাষাৰ মই ভাবোঁ হেমকোষৰ পৰাই সৃষ্টি বুলি ক'ব পাৰি। কাৰণ হেমকোষ নহ'লে আমি অসমীয়া শব্দৰ যি অৰ্থ তাক আমি বুজিব নোৱাৰোঁ। গতিকে তেখেতে এটা বিৰল সৃষ্টি কৰি থৈ গৈছে অসমীয়া ভাষাৰ কাৰণে। গতিকে তাৰ পৰা আমি তেখেতৰ কৰ্মৰাজি কিমানখিনি গুৰুত্ব আছে সেইটো আমি ক'ব পাৰোঁ। গতিকে তাৰ কাৰণে আমি তেখেতক আমি সদায় সুঁৱৰিব লাগে। আৰু যেনেকৈ আমাৰ মনীষীবিলাক আছে বাকীবিলাক, তেওঁলোকৰ দৰে তেওঁকো এটা সন্মান আমাৰ ৰাইজৰ মাজত দিব লাগে, মই তাকে অনুভৱ কৰোঁ। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো বেছি দীঘলীয়া নকৰোঁ, যিহেতু কৰোণাৰ ইয়াত জটিল সন্ধিক্ষণ আৰু কোনোবা জটিল সন্ধিক্ষণ। শেষত মই ক'ব বিচাৰিছোঁ যে এই বিখ্যাত এই মনীষীজনৰ বিষয়ে হয়তো মই দুআষাৰ কৈ আজি অনুষ্ঠানটো সামৰণি মাৰিম। হেমচন্দ্ৰ বৰুৱাই যি আমাক অসমীয়া ভাষাত যি অৱদান আগবঢ়াই গ'ল, আমি যুগে যুগে প্ৰতি প্ৰজন্মই তাক আমি মনত ৰাখিম আৰু তেওঁৰ কৰ্মৰাজিক আমি শ্ৰদ্ধাৰে সুঁৱৰিম। ভাষা এটাৰ ব্যাকৰণ হ'ল ৰাজহাড়। যিকোনো ভাষা এটা শুদ্ধকৈ ক'বলৈ হ'লে, শুদ্ধকৈ লিখিবলৈ হ'লে ব্যাকৰণ এক মাধ্যম। সেইকাৰণে যিকোনো ভাষা এটাৰ ৰাজহাড় হিচাপে ব্যাকৰণ বুলি কোৱা হয়। আৰু সেই ব্যাকৰণ প্ৰণেতা, আমাৰ অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা। আজি হেমচন্দ্ৰ বৰুৱা তেখেতে আমাৰ অসমীয়া ভাষাক লৈ, আমাৰ অসমীয়া কৃষ্টিক লৈ, অসমীয়া জাতিটোক লৈ যিখিনি অৱদান আগবঢ়াই গ'ল, সেয়া আমাৰ প্ৰতি যুগে যুগে প্ৰতি সময়ে সময়ে আমি মনত কৰি যাম। আৰু তেওঁৰ কৰ্মৰাজিৰ বাবে আজি অসমীয়া ভাষা গোটেই দেশতেই নহয় গোটেই বিশ্বত জিলিকিব পাৰিছে। হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে এইখিনিয়ে ক'লোঁ থুলমূলকৈ। আৰু দ্বিতীয়তে ইতিমধ্যে আমাৰ সম্পাদকে কৈছে আজি শ্ৰমিক দিৱস, আৰু শ্ৰমিক দিৱসতো মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ যে শ্ৰমিক দিৱসত যিসকল শ্ৰমিকে অতি দিনৰে পৰা বা অতি আগৰে পৰা বহু বছৰৰ পৰা শ্ৰমিকসকল বিভিন্ন পৰ্যায়েৰে বা বিভিন্ন কাৰণত নিৰ্যাতিত হৈ আছে, বিভিন্ন কাৰণত সিহঁতে উপযুক্ত পাৰিশ্ৰমিক পোৱা নাই, বিভিন্ন কাৰণত শ্ৰমিকসকল নিৰ্যাতিত হৈ আছে। সেই শ্ৰমিকসকলৰ আৰু শিশু শ্ৰমিক বন্ধ হ'ব লাগে। শিশু শ্ৰমিকে আজি আমাৰ গোটেই দেশ, গোটেই জাতিটোত আমাৰ এক বিশেষ প্ৰভাৱ পেলাইছে। শিশু শ্ৰমিক বন্ধ হ'ব লাগে। আৰু যিসকল শ্ৰমিক হিচাপে কাম কৰে, বিভিন্ন কল কাৰখানাতে হওক, মানে বিভিন্ন জেগাতে হওক, যিখিনি শ্ৰমিকে কাম কৰে সকলোৱে উপযুক্ত মজুৰি নাপায়। কিছুমানে 24 ঘণ্টা কাম কৰে বা 18 ঘণ্টাও কাম কৰে, 12 ঘণ্টাও কাম কৰে, 8 ঘণ্টাও কাম কৰে। যিখিনি পাৰিশ্ৰমিক পাব লাগে সেইখিনি পাৰিশ্ৰমিকৰ পৰা সদায় মালিকৰ পৰা বঞ্চিত হৈ আহিছে। আৰু শ্ৰমিকসকলক আমাৰ সমাজত এক হেয় চকুৰে চায়। এতিয়া বহুখিনি কমিছে। আগৰ দিনৰ পৰাই শ্ৰমিকসকল আমাৰ সমাজত যে এক নিম্ন পৰ্যায়ৰ এটা জাতি বা এটা তাৰমানে বৰ্গ হিচাপত মানি লোৱা হৈছে, সেয়া দূৰ হ'ব লাগে। শিশু শ্ৰমিক বন্ধ হ'ব লাগে।
শ্ৰমিকসকলৰ নিজৰ পাৰিশ্ৰমিকখিনি উপযুক্তভাৱে পাব লাগে, দৰমহাবোৰ পাব লাগে, এইখিনিয়ে কৈছোঁ শ্ৰমিক দিৱসত। আৰু শেষত যিহেতু কৰোণা মহামাৰী, সেই কৰোণা মহামাৰীত শব্দ সচেতন যুৱ মঞ্চৰ পৰাও এটা বাৰ্তা যাওক, সকলোৱে ঘৰত থাকক, প্ৰয়োজনত বাহিৰলৈ ওলাই আহক, মাস্ক পৰিধান কৰক, হাত চেনিটাইজাৰ কৰি থাকক, হাত সঘনাই ধুৱক, এইখিনিয়ে কৈছোঁ। এইখিনি কৈয়ে আজিৰ এই বিশেষ দিনটোত হেমচন্দ্ৰ বৰুৱা আৰু মে' দিৱসৰ আজি অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানতো ইমানতে সমাপ্ত হোৱা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ।